নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে মই আবুল বাছাৰ শিঙিমাৰী। বিশিষ্ট সমাজকৰ্মী মুক্তদল ইছলামৰ সবল নেতৃত্বত এখনি নিৰ্বাচনী সভা অনুষ্ঠিত হয়। পূৰ্বৰ চামগুৰি সমষ্টিৰ ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত শিঙিমাৰী লাওকা সমবায় সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী মুক্তদল ইছলামৰ নেতৃত্বত অনুষ্ঠিত হয় এখনি নিৰ্বাচনী সভা। 2000 লোকৰ উপস্থিতিত অনুষ্ঠিত হয় নিশাৰ ভাগত এই নিৰ্বাচনী সভাখন। পৰ্যাপ্ত পৰিমাণে আসনৰ সুবিধা নথকাৰ বাবে ৰাস্তা, দোকান পোহৰত মানুহৰ লাইন লাগে। নগাঁও লোকসভাৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুৰেশ বৰা নিৰ্বাচনী ভাষণ শুনে। বাবাতকৈ অধিক মানুহৰ সমাগম হোৱাত অভিভূত হৈ পৰে সুৰেশ বৰা। বিজেপিৰ নাম নিশান নথকা শিঙিমাৰীৰ দৰে সংখ্যালঘু বসতি প্ৰধান অঞ্চলত সমাজকৰ্মী মুক্তদল ইছলামৰ শক্তিশালী নেতৃত্বত ঘৰে ঘৰে পদুম ফুলিবলৈ ধৰিছে। প্ৰথমৰ দৰে সংখ্যালঘু ৰাইজৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আগ্ৰহ পৰিলক্ষিত হৈছে। সভাখনত নগাঁও লোকসভাৰ অবজাৰভাৰ হিচাপে উপস্থিত থাকে অসম গণ পৰিষদৰ অঞ্জুমা বেগম, চামগুৰি মণ্ডল সভাপতি সুব্ৰত সিংহ, আবু বকৰ সিদ্দিক, জ্যেষ্ঠ বিজেপি কৰ্মী জাকিৰ হুছেইন চৰকাৰ। আনহাতে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কমিটিৰ সভানেত্ৰী আৰু নগাঁও লোকসভাৰ অবজাৰভাৰ আঞ্জুমা বেগমৰ সৈতে 5 জনীয়া মহিলাৰ দৰে চামগুৰি সমষ্টিৰ বিভিন্ন স্থানত সুৰেশ বৰা নিৰ্বাচনী প্ৰচাৰ চলাই নিশাৰ ভাগত চামগুৰি সমষ্টিৰ অসম গণ পৰিষদ দলৰ মহিলা পৰিষদৰ সভানেত্ৰী হয়। আজি গোটেই চামগুৰি সমষ্টি গোটেইখিনি ঘূৰি পেলাই আমি এটাই ভাল লাগিলে, আমাৰ অসম গণ পৰিষদ দল আৰু বিজেপি মিত্ৰজোঁট হৈ ইপিবিএল দল মিত্ৰজোঁট হৈ পেলাই যিজন আমাৰ প্ৰাৰ্থী দিছে সুৰেশ বৰা ডাঙৰীয়াক, তেখেতৰ খুবেই ভাল বুলি আশা কৰিলোঁ। আৰু আগন্তুক কাললৈ তেখেতে আমাৰ MP হৈ পেলাই দিল্লীত গৈ পেলাই তেখেতে আসন গ্ৰহণ কৰিব বুলি আমাৰ আশা থাকিলে। চামগুৰি সমষ্টি আপোনাৰ এটা সময়ত আপোনাৰ কংগ্ৰেছৰ বেটি বুলি কোৱা হৈছিল, যিটো নেকি ৰকিবুল হুছেইনৰ বেটি এবাৰ নহয় দুবাৰ নহয় 5 বাৰ আপোনাৰ ইয়াৰ পৰা পাছ কৰিছে। গতিকে এইবাৰ কেনেকুৱা পৰিস্থিতি হ'ব? এইবাৰ ৰকিবুল হুছেইনৰ কোনো গতি নাইকিয়া বুলি জানিবলৈ পাইছোঁ। কিহৰ কাৰণে, যিহেতু মই যোৱাবাৰো ইলেকশ্যন খেলিছিলোঁ, তেতিয়াও ৰকিবুল হুছেইনৰ শিঙিমাৰী জাতপিচিটো খুব মেৰুদণ্ড আছিলে তেখেতসকলৰ, কিন্তু শিঙিমাৰী জাতপিচিটো এতিয়া অলৰেডি AGP আৰু বিজেপিৰ মিত্ৰজোঁটত আছে বুলি আমি জানো। চামগুৰিৰ পৰা কি আপোনাৰ কংগ্ৰেছ নাই, কেইটা অঞ্চল ঘূৰিলোঁ। এঠাইত আমি আমাৰ এঘৰ পুৰণি সতীৰ্থ ঘৰত বহি তাতে ৰাইজ গোট খালে, তাতে আমি ইফতাৰ কৰিলোঁ। আৰু এতিয়া আমি 2-4খনমান সভা কৰিলোঁ। ৰাইজৰ বিপুল সমৰ্থন আমি পাইছোঁ আৰু আমাৰ বিশ্বাস আমাৰ প্ৰাৰ্থীগৰাকীয়ে ইয়াৰ পৰা বিপুল ভোটত বিজয়ী হ'ব। কিমান ভোটত অনুমান আপোনাৰ বিজয়ী হ'ব? সেইটো কথা মই আপোনালোকক ক'ব নোৱাৰোঁ, কাৰণ চবতে গোটেইকেইটা সমষ্টিৰ কথাবিলাক চাব লাগিব। আমি চামগুৰিত যথেষ্ট ভাল পাইছোঁ। ইয়াতে সাংগঠনিক, ইয়াত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক ৰাইজে গ্ৰহণ কৰিছে আৰু ইয়াত সকলোৱে কংগ্ৰেছৰ বিপৰীতে মাৰ বান্ধি উঠিছে, যাতে নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে আমাৰ প্ৰাৰ্থীজন সুৰেশ বৰা ডাঙৰীয়াক আমি যাতে নিৰ্বাচিত কৰোঁ। উন্নয়নৰ সময়ত দেখা গৈছে অসমৰ মুখ্যমন্ত্ৰীও আছে আৰু মুখ্যমন্ত্ৰী বহুত আনন্দ উল্লাস কৰিছে। হয়, মুখ্যমন্ত্ৰীয়ে আপোনাৰ বহুতখিনি আপোনালোকক ভাল পাইছে। গতিকে নগৰ বৰ্তমান পৰিস্থিতি বৰ্তমান আমি খুব জনগোষ্ঠীয় মানুহৰ মাজতে আমাৰ সভা হৈছে। আমি ভাল আজি আমাৰ ৰাইজৰ ভাল সঁহাৰি পাইছোঁ, ভাল পাইছোঁ। হয়, কেনেধৰণৰ আশা কৰা গৈছে? আশা আৰু আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি ৰাইজৰ প্ৰতি উন্নয়নৰ যি জোৱাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিবনুৱাৰ সমস্যা যি দূৰ কৰিছে আৰু মহিলাসকলক যি সুবিধা দিছে আৰু বিৰোধীৰ যি আপোনাৰ ৰাইজৰ প্ৰতি হেমাহি, এইখিনি মিলাই কৰি আমাৰ নগাঁও লোকসভা আমি দেখিছোঁ বিজেপিৰ জয় হ'ব, মিত্ৰজোঁটৰ আমাৰ বিজেপিৰ জয় হ'ব। কালি কিন্তু ৰকিবুল হুছেইনে দাবী কৰিছিলে যে প্ৰদ্যুৎ বৰদলৈ অসমৰ ভিতৰত ৰেকৰ্ড ভোটত জয় হ'ব। প্ৰতিচ্ছবি দুয়োটাই আপুনি যিটো দেখা পাইছে।